এনাই কি খাই আছে? হা টচপতি অলপ আগতে বেলেগ কিবা এটা কৈ আছিলে কি হয় কি হয় ভালকে কোৱা অলপ আগত কৈছে কি পচপতি বাকলিটো খাই ভাল নাপাওঁ বোলে পচপতি নাচপতিটো পচপতি বনাই দিলে প্ৰথমবাৰ খালে এনেকুৱাই হয় আমাৰ ইয়াত নাপায় তাৰমানে সেইদিনাখন আমি ক'ৰবাত পাইছিলোঁ সেইটো কাৰণে আনিছিলোঁ তো সেইটো কাৰণে ল'ৰা ছোৱালী চিনি নাপায় যিকেইটা চিনি পায় সেইকেইটা খায় আৰু কেৰেণ গ'ল তো সেইটো কাৰণে মানে নাচপতিটো পচপতি हेलो एवरीवन वेलकम बैक टू आवर चैनल तो আমি এতিয়া বহুত এমাৰ্জেঞ্চি হস্পিটেল যাবলৈ ওলাইছোঁ আৰু মানে আমাৰ ওচৰতে নামিলে মানে এটা ফেমিলি আছে কলকাতাৰ ফেমিলি হয় তো তেওঁলোকৰ মানে মাইকী মানুহজনী মানে প্ৰেগনেণ্ট হৈ আছিলে তো যোৱাকালি তেওঁ মানে চেকআপত গৈছিলে আৰু এডমিট কৰি দিলে তো ইনজেকশ্যনৰ ওপৰত ইনজেকশ্যন দি আছে কিন্তু লেবাৰ পেইনটো অহা নাই তো এতিয়া মানে সম্ভৱ চি ছেকশ্যন হ'ব পাৰে এতিয়া আমি তালৈকে গৈ আছোঁ বহুত এমাৰ্জেঞ্চিত আৰু তাইও মাতিলে ভয় খাইছে কোনো নাই কি অকল মাকে আহিছে আৰু হাজবেণ্ড আছে বেলেগ কোনো নাই আৰু সিহঁতৰ ৰিলেটিভছবোৰ চব কলকাতাত আছে আয়নৰ ৰিনায়কো স্কুলৰ পৰা মানে আয়নৰ স্কুলত কল কৰি মাতি দিলোঁ হাফ ডে আহিলে আৰু ৰিনায়ক আমি লৈ গৈ পেলাই লৈ আহিলোঁ ক'ত গ'লি বেগ লৈ লৈছোঁ এটা মানে আয়নৰ ফাৰ্ষ্ট পিৰিয়ডিক টেষ্ট হৈ আছে তো সেইটো কাৰণে ওলাই গ'ল তো আয়নৰ ফাৰ্ষ্ট পিৰিয়ডিক টেষ্ট হৈছে আজিৰ পৰা ষ্টাৰ্ট হৈছে এনআইৰি টেষ্ট হৈ আছে তো সেইটো কাৰণে মানে সিহঁতৰ কালি কি ছাবজেক্ট আছে মই সেইটো আইনক ক'লোঁ লৈ ল'বলৈ তো গাড়ীতে সম্ভৱ কিমান দেৰি হ'ব কি হ'ব কোনো নাজানো তাৰপিছত মই কৈছোঁ আমিতো গাড়ী হস্পিটেলত মই ভিতৰত গ'লোঁ মানুহে গাড়ীৰ ভিতৰতে পঢ়ি দিব পাৰিব মই খানাও লৈ লৈছোঁ এক্সট্ৰা কাপোৰো লৈ লৈছোঁ সিহঁতক আৰু ভাত পানী খাই পেলাই ওলাই আহিছে এতিয়া জল্দি মানে আজি ভাত পানী ঘৰতো বনোৱা নাই পটাপট বাহিৰৰ পৰাই লৈ আহিলোঁ মানে মোৰ বেলেগ দুটামান কামো আছিলে বেংকৰ কাম সেয়াও কৰি মেলি পেলাই পটাপট মানে আহিব লগা হৈছে আৰু হাজবেণ্ডে সিহঁতৰ কাৰণে মানে ছুটি লৈ ল'লে আৰু ভাত বাছ এতিয়া গৈ আছোঁ বতৰটো ইমান ভাল নহয় চিপ চিপ বৰষুণ পেলাইছিলে এতিয়া আকৌ এৰিলে আকৌ দিব চাগে বৰষুণ আৰম্ভ হৈ গ'ল জোৰে কৰি নাই আৰু চিপ চিপতকৈ অকণমান বেছি হয় আৰু 20-25 মিনিট লাগিব ইয়াৰ পৰা वाटर वर्ल्ड स्नो सिटी है एफाले আছে ফান वर्ल्ड এই ফুড ষ্টডিখনৰ বেকতে আছে একেলগে আছে গেটকেইখন মানে তিনিখন গেট আছে বেলেগ বেলেগকে এইফালে ফান वर्ल्ड আৰু এটা লাষ্টত वाटर वर्ल्ड চাওক এই ইণ্ডিকাখনত কি লিখা আছে লাভ ইজ লাইফ বাট লাভাৰ নট ৱাইফ আৰু এইফালে আমি হস্পিটেল আহি পালোহি আৰু হস্পিটেল অহাৰ পাছত তাইৰ ছোৱালীজনী মানে চি ছেকশ্যন কৰাবলগীয়া হ'ল আৰু সেয়াই আলহামদুলিল্লাহ তাইৰ ছোৱালী এজনী হ'ল বহুত কিউট এছক এইফালে আয়ন আৰু ইনাই মানে গাড়ীতে পঢ়িছে কেলেকি এতিয়া 8:20 মান হ'ল 8:30 হ'বলৈ হ'ল ৰাতিৰ কেলেকি আয়নৰতো কালি এক্সাম আছে মানে ফাৰ্ষ্ট পিৰিয়ডিক টেষ্ট আজিৰ পৰা ষ্টাৰ্ট হৈ গ'ল আয়নৰ এক্সাম আছে তো সেইটো কাৰণে এনে কালি ইংলিছটো আছে সেইটো কাৰণে পঢ়ি আছে বুকছ লৈ আহিছিলে গাড়ীতে বেগ আৰু ইনাই এইফালে নিজৰ হোমৱৰ্কখিনি মানে কৰি আছে লিখি আছে তাই পৰীক্ষা নাই কিন্তু লিখি আছে আৰু ৰ'ব মই দেখাই দিছোঁ কনা বুক কটা লিখি আছে এয়া লিখি আছে কেনেকি ঘৰত গৈ ল'ৰা ছোৱালী ভাগৰ লাগিব দূৰ আছে মানে আমাৰ শিৱসাগৰৰ পৰা মৰাণ মানে হ'ব 1.5 ঘণ্টা লাগে 1.5 ঘণ্টা নহয় আৰু 1 ঘণ্টা 15 মিনিটমান লাগে
জটিয়াতি হস্পিটেল মানে ডেলিভাৰী কৰিছে তো ডেলিভাৰী মানে চিজাৰিনে হ'ল আৰু ছোৱালী এজনী হ'ল বহুতে মৰম লগা ফটো লগাই দিছোঁ মই 5-6 দিন থাকিব হয়নে তাৰপাছত ডিছচাৰ্জ দিব আৰু চিজাৰিন হৈছে নৰ্মেল হোৱা হ'লেতো অহাকালি দি দিলে নাই নৰ্মেল নোহোৱাৰ কাৰণেতো মানে 6 দিনমান লাগিব 5-6 দিন তেতিয়া তাই লাহে লাহে মানে ইনজেকশ্যনৰ হেৰিটো মানে কমি গৈছেতো পেইন কিলাৰৰ এতিয়া বিষটো আহিবলৈ আৰম্ভ হৈছে আৰু এতিয়া আমি ঘৰলৈ গৈ আছোঁ আৰু টাইম আছে ঘৰৰ পৰা ওলাইছে মানে 10-15 মিনিট হৈছে আধা ৰাস্তা নাই পাওঁতে পামহে আৰু বহুত ভাগৰ লাগিছে খানাটো আছেই দুপৰীয়াৰে লৈ আহিছিলে যে বাহিৰৰ পৰা সেই গৰম কৰি দিম চবেই গৈ পেলাই গৰম পানী অন কৰি গাটো ধুম হস্পিটেলৰ পৰা আহিলে ভাল নালাগেতো গাটো ৰাস্তা বন্ধ কৰিলে ৰাস্তাটো বন্ধ আছে তো সেইকাৰণে অকণমান গৰম পানী কৰি দিব লাগিব বতৰ ঠাণ্ডা আছে বৰষুণ দি আছে যে বেংগলোৰৰ আজি এসপ্তাহমানৰ পৰা বতৰটো ঠাণ্ডাই আমি গৰম পানী দিয়ে গা ধুই আছোঁ ৰাতি ব্লেংকেটো লওঁ অসমত চবে কি আৰু ফেন চলাব লগা হৈছে গৰমো বহুত আমাৰ বতৰটো আল্লাহকৈ ভাল মানে ঠাণ্ডা সেইকাৰণে গৰম পানী কৰি গৈছিলে গা ধুই পেলাই আৰু ভাত খাই পেলাই সোনকালে শুই যাম আকৌ ৰাতিপুৱা স্কুল কালিতো আকৌ অহা নহ'ব ওচৰ হোৱা হ'লে হস্পিটেল মই আহিলোঁহেঁতেন কিন্তু বহুত দূৰ হৈ যায় আৰু হাজবেণ্ডৰ ডিউটি আছে ছুটি ল'বও নোৱাৰে আৰু আইএনৰো পৰীক্ষা চলি আছে তাকো ক্ষতি কৰাব নোৱাৰোঁ সেইটো কাৰণে চাওঁ যদি শনিবাৰ দেওবাৰলৈকে তাই থাকিব তেতিয়া শনিবাৰে এপাক মাৰিম চাগে হয় নাই সেইটোও বন্ধ আগত খোলা থাকিব শনিবাৰ মানে এটা পাক মাৰিব লাগিব ৰাইট চাইডত আছে পেলেচ গ্ৰাউণ্ড এতিয়াতো ৰাতি হৈ গ'ল দেখা নাপাব জলদিয়ে যাব লগা হৈছে চবফালে বেৰিকেড মাৰি থৈছে পুলিচ আছিলে সেইফালে MLA ঘৰ চৰো আছে সেইফালে এইটো মালেশ্বৰম সেইডোখৰত বহুত ট্ৰেফিক চাব পাৰে যোনটো ৰাস্তা দি আহিছে সেইটো ৰাস্তা দিয়ে যাওক পাটৱৰ্ল্ডৰ ৰাস্তাটো দি নিচিনা হয় তো যোৱাকালি ভিডিঅ'টো আৰু কণ্টিনিউ কৰিব নোৱাৰিলোঁ তো মই ভাবিলোঁ কি আজিৰ লগতে কণ্টিনিউ কৰি দিওঁ তো এতিয়া মই বনাবলৈ লৈছোঁ মটৰ পনীৰ মছালা তো মই ভাবিলোঁ কি আপোনালোককো মানে শ্বেয়াৰ কৰি দিওঁ মই কেনেকৈ বনাওঁ মানে মোৰ সেইটো এতিয়া ক'ব পাৰে যে এইটো বাটাৰ মটৰ পনীৰ মছালা কেলৈ কি বাটাৰো পৰিব মটৰো পৰিব সেইটো কাৰণে মানে মই তেনেকৈ নাম দিছোঁ হাজবেণ্ড গৈছে ইনায়ক আনিবলৈ আৰু আয়ানো গ'ল আয়ানৰ এক্সাম হৈছে ফাৰ্ষ্ট পিৰিয়ডিক টেষ্ট যোৱাকালিৰ পৰা যিহেতু তো আহক মই ৰেচিপিটো কেনেকৈ বনাওঁ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ আৰু চাব পাৰে কিচেনটো মানে ইমানেই মানে লেতেৰা হৈ আছে গোটেই কাঁহী বাতি ভৰ্তি হৈ আছে যোৱাকালি ৰাতিৰ পৰাই পানী নাই তো সেইটো কাৰণে তাৰমানে কি হৈছে কি কাঁহী বাতি ধুব পৰা নাই অ'নাৰে কৈছে পানী গাড়ী মাতিছোঁ সেইটো কাৰণে পানীটো ইউজ নকৰিবাই মানে অকণ আহিছে কিন্তু অকণমানহে আছে তাৰমানে সেইটো কাৰণে ইউজ নকৰিবাই এই 2টামান বজালৈকে পানী আহিব বুলি কৈছে এতিয়া 12:30 বাজাই নাই 12:20 হৈছেহে এয়া তো সেইটো কাৰণে কাঁহী বাতিও মানে এতিয়া পানী মানে হেৰি হ'লেহে আহিলেহে ধুব পাৰিম মানে সেইটো কাৰণে ধুবই পৰা নাই কাঁহী বাতি দম লাগি আছে হ'ব তাৰ আগতে মই এইখিনি বনাই লওঁ লগতে মই বনাম প্লেইন পোলাও আজি বতৰটো ঠাণ্ডা বৰষুণো চিপচিপাই আছে এইফালেতো মই যোৱাকালি আপোনালোকক কৈছোঁ বতৰটো ঠাণ্ডা বুলি বহুতেই ঠাণ্ডা বৰষুণ দি থকাৰ কাৰণে বতৰটো ডাৱৰীয়া গোটেই আৰু সেয়াই ৰ'দটো একেবাৰে নাই কিন্তু তথাপিতো কাপোৰ কানি ধুলে বাৰু শুকাই যায় ঠিক আছে আহক মই ৰেচিপিটো কেনেকৈ বনাওঁ চাই লওক তো মই ইয়াত দিছোঁ ৰিফাইন তেল আৰু লগতে অকণমান বাটাৰ দিছোঁ আৰু গেছটো চিমত দিব নহ'বা বাটাৰখিনি জ্বলি যাব পাৰে এই বাটাৰৰ তেলখিনি ভালকৈ গৰম হৈ গ'ল তাতে মই দিছোঁ 3টা মিডিয়াম চাইজৰ পিঁয়াজটো মানে স্লাইচ টাইপতে কাটি লৈছোঁ জলকীয়া এটা দিছোঁ আপোনালোকে জলকীয়া যদি বেছিকৈ খায় তেতিয়াহ'লে আপোনালোকে নিজৰ জোখমতে দিব পাৰে পিঁয়াজখিনি মই অকণমান ৰঙচুৱা হ'বলৈ দিম পিঁয়াজখিনি যেতিয়া অকণমান ৰঙচুৱা হৈ যাব তাতে মই দিছোঁ 7-8টামান কাজু আৰু বাদাম আপোনালোকে যিকোনো এটাও দিব পাৰে মই দুইটাই মিক্স কৰি দিছোঁ কাজু বাদাম দিয়াৰ পাছতে মই ইয়াতে দিছোঁ 4টা মিডিয়াম চাইজৰ বিলাহীকেইটা মই টুকুৰা টুকুৰিকৈ কাটি লৈছোঁ এইখিনি এতিয়া মই ভালকৈ গলিবলৈ দিম এইফালে পিঁয়াজ আৰু বিলাহীখিনি ভালকৈ গলি গ'ল তো মই এতিয়া ঠাণ্ডা হ'বলৈ দিম ঠাণ্ডা কৰি পেলাই মই এইখিনি মিক্সিত পিচি ল'ম যিহেতু একদম এটা পেষ্ট নিচিনা বনি যাব আৰু চেম কেৰাহীখনতে মই আৰু অকণমান বাটাৰ দি দিছোঁ গেছটো খালি চিমতে ৰাখিব তাতে মই দিছোঁ 2 দালচিনি টুকুৰা 1/2 টেবুল স্পুন গোটা জিৰা দিছোঁ মই আৰু ইয়াতে মই এতিয়া দিম আদা নহৰু পেষ্ট আধা চামুচমান আৰু গেছটো একদম মানে যাতে চিমতে ৰাখিব নহবা জ্বলি যোৱা চান্স থাকে
আদা নহৰু পেষ্টখিনি ভালকৈ মজাই ল'ম। মছলাত লৈছোঁ মই কাশ্মীৰী মিৰ্চ আপোনালোকে নিজৰ হিচাপমতে ল'ব। ধনিয়া পাউডাৰ আধা চামুচ, হালধি আধা চামুচতকৈ কম, আৰু 1.5 চামুচ আপোনাৰ বাটাৰ পানীৰ মছলা। এইটো ৰেডিমেড মছলা, আপুনি যিকোনো দোকানতে পাই যাব। ইয়াতে পানী অকণমান দি পেলাই অকণ পেষ্ট বনাই ল'ম। এতিয়া মই এই গৰম বাটাৰখিনিতে মই দিছোঁ এইখিনি যে পেষ্টখিনি পানী দি পেলাই মানে পেষ্ট বনাই লৈছিলোঁ, তো সেই মছলাখিনিয়ে দিছোঁ মই। আৰু এই মছলাখিনি একদম চিমতে আমি ভালকৈ মজাই ল'ম, আৰু তেতিয়ালৈকে মজাম যেতিয়ালৈকে তেলখিনি মানে অকণমান বেলেগ হৈ নাযায়। আৰু তাৰপাছতে মই দিছোঁ এই বিলাহী আৰু কাজু বাদামৰ যি পেষ্টখিনি আছিলে মিক্সিত পিচি ল'লোঁ, সেইখিনি দিছোঁ। তো এইখিনিও মই ভালকৈ অকণমান মজাই ল'ম। নিমখটো আপোনালোকে নিজৰ জোখৰ মতে দি ল'ব, মই ৰেকৰ্ড কৰিব পাহৰিলোঁ। এতিয়া মই ইয়াতে দিম কেঁচা মটৰ আধা বাটি। মটৰখিনি দিয়াৰ পাছতে মই মটৰখিনি ভালকৈ সিজিবলৈ দিম প্ৰথমতে। আধা কাপমান মই নৰ্মেল পানীটোৱে দিছোঁ। এতিয়া মই দিম 400 গ্ৰাম পনীৰ। এই পনীৰখিনি চিটিখনি মানে গেছৰ ওচৰতে থৈ দিছিলোঁ, তো তাৰে চিটিখনিখিনি পৰিছে। আৰু এই পনীৰখিনি মই কেঁচাকৈ দিছোঁ, আপোনালোকে ফ্ৰাই কৰি পেলাই দিয়ে যদিও দিব পাৰে। মই এনেকৈ কেঁচাকেই ভাল পাওঁ আমাৰ, সেইটো কাৰণে মই কেঁচাকেই দিছোঁ। আৰু পনীৰখিনি দি পেলাই একদম লাহে লাহে মিক্স কৰিম যাতে আমাৰ পনীৰখিনি ভাঙি নাযায়। এতিয়া মই দিছোঁ আধা কাপমান গাখীৰ, আৰু আপোনালোকে গাখীৰৰ সলনি অকল ক্ৰীমো দিব পাৰে। মই ইয়াত ক্ৰীমো এড কৰিম। আৰু ক্ৰীমখিনি যিহেতু মানে মই ফ্ৰিজাৰত থৈ দিলোঁ ভুলতে, তো সেইটো কাৰণে অকণমান বৰফ জমি গ'ল, সেইটো কাৰণে মই নৰ্মেল হ'বলৈ দিলোঁ। তাৰ অলপ দেৰি পাছত এয়া দিছোঁ মই চাওক আধা বাতিমান। তাৰপিছতে গেছটো চিমত 10 মিনিটমান দি পেলাই থৈ দিব, আৰু তাৰপাছতে আমাৰ ৰেডি হৈ যাব বাটাৰ পনীৰ মছলা। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক আৰু ছাবস্ক্ৰাইব কৰিব।